আৰু যেহেতুকে এই মুহূৰ্তত সকলোৰে মনত এক উদ্বিগ্নতা প্ৰকাশ পাইছে যে অসমত লকডাউন হ'ব নেকি আৰু কোভিডক লৈ এতিয়া জাৰি কৰা হৈছে নতুন SOP ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন SOPৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৰাজ্য চৰকাৰে ইতিমধ্যে জাৰি কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু সলনি কৰা হৈছে কাৰফিউৰ সময়সীমা নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ প্ৰযোজ্য হ'ব কাৰফিউ ব্যৱসায়িক প্ৰতিষ্ঠান খুলিব পাৰিব নিশা 10 বজালৈ সমান্তৰালভাৱে নিশা 10 বজালৈ খুলিব পাৰিব চৰকাৰী বেচৰকাৰী কাৰ্যালয়সমূহ 50% গ্ৰাহকেৰে নিশা 10 বজালৈ খুলিব পাৰিব হোটেল ৰেষ্টুৰেণ্ট আৰু ধাবাসমূহ ৰাজহুৱা পৰিবহণৰ ক্ষেত্ৰত পূৰ্বৰ নিয়মে বাহাল থাকিব আৰু কণ্টেইনমেণ্ট জোন ঘোষণা হ'ব যদিহে 7 দিনত 10 জনতকৈ অধিক পজিটিভ ৰোগী পায় আৰু যেহেতুকে বহুতৰে মনত প্ৰশ্ন হৈছে লকডাউন হ'ব নেকি অসমত আৰু এই মুহূৰ্তত আমি জনাব বিচাৰিছো লকডাউন অতি শীঘ্ৰে ঘোষণা নহয় অসমত আৰু যেহেতুকে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এক টুইট যোগে এই মন্তব্য কৰা পৰিলক্ষিত হৈছে আমি জনাইছো এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ খবৰটো যেহেতুকে ৰাজ্যত প্ৰকাশ কৰা হৈছে নতুন SOP আৰু নতুন SOPৰ জৰিয়তে জাৰি কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু পূৰ্বতকৈ 1 ঘণ্টা শিথিল কৰা হৈছে কাৰফিউ